নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো HHU নিউজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ। অসমৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো তোমালোকৰ মাজলৈ। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে, যিহেতু আজি 10 এপ্ৰিল 10 বজাত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি বহু ডাঙৰ চেনেল বিলাকত দি আছিল। আৰু তোমালোকলৈ আমিও এটা ভিডিঅ' বনাইছিলো যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট হয়তো 10 এপ্ৰিলত অৰ্থাৎ আজি দিয়াৰ সম্ভাৱনা আছে বুলি তোমালোকক এটা ভিডিঅ'ৰ জৰিয়তে জনাইছিলো। আজিৰ এই ভিডিঅ'টোৰ মেইন পইণ্টটোৱে হৈছে যে 10 এপ্ৰিলত অৰ্থাৎ আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব নেকি। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে ফেচবুকত টুইট কৰিছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে আজি সঁচাকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব নেকি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে টুইটৰ যোগেৰে তোমালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে ফেচবুক টুইটাৰ যোগেৰে কি লিখিছে তোমালোকক জনাই দি আছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক জনাব বিচাৰিছো যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক টুইটৰ যোগেৰে কি কৈছে তোমালোকক মই জনাবলৈ বিচাৰিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ। ইয়াতে তোমালোকে দেখিছাই যে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। তোমালোকে এইটো টুইট দেখি গম পালাই। এই টুইটটো যোৱাকালিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল। যোৱাকালি মই ভিডিঅ' বনাবলৈ সময় নোপোৱাৰ বাবে আজি বনাই দিলো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া গম পালাই যে আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে আৰু ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আজি এই আপডেট খিনি কেনেকুৱা পালা, যদি ভাল পালা এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তোমালোকৰ বন্ধু বান্ধৱীও গম পাই যায় যে আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে। আৰু এটা কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি এই চেনেলটোত কোনোবাই যদি প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ এইটো চেনেলৰ মাধ্যমতে আপলোড কৰি থাকো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।